Welcome to my channel Tech Junak. আজিৰ ভিডিঅ'টো পিক্সাআৰ্টৰ ডেছপাৰেশ্যন ইফেক্টটো কেনেকৈ এড কৰিব পাৰি আৰু হেতু কেনেকৈ ইউজ কৰে তাৰ ওপৰত বনোৱা হৈছে। তো হেতু ইফেক্ট ইউজ কৰিবৰ কাৰণে কি কৰিব লাগে তাৰ বিষয়ে মই কম আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শেয়াৰ কৰিব যাতে আপোনাৰ ফ্ৰেণ্ডছ বিলাকো এই ইফেক্টটো ইউজ কৰিব পাৰে নিজৰ পিক্সাআৰ্টত। সো ফ্ৰেণ্ডছ, এতিয়া মই দেখাব লৈছো কেনেকৈ এটো ইফেক্টটো ইউজ কৰে। এটো ইফেক্টৰ বিষয়ে টিউটোৰিয়েল আছে যদি ইউটিউবত কোনো কৈ দিয়া নাই এটো কেনেকৈ পাব পাৰি বা এটো ইউজ কেনেকৈ কৰে। তো মই নিজে কৈ দিছো আৰু এটো কেনেকৈ পাব পাৰি। এটো হৈছে প্ৰথমতে পিক্সাআৰ্টটো আপডেট কৰি ল'ব লাগিব, যেটো লেটেষ্ট ভাৰ্জন আছে তাতেহে এই ইফেক্টটো পাব। তো আগৰ যদি পিক্সাআৰ্টটো আছে হেতু আপডেট কৰি লওক, তেতিয়া হেতু আপোনালোকে অপচনটো আহি যাব যাতে আপুনি তেতিয়া ইউজ কৰিব পাৰিব। এয়া ফ্ৰেণ্ডছ, মই প্ৰথমে পিক্সাআৰ্টটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছত আপডেট দিয়া আছে, আপডেট দিয়াৰ পিছত টুলছত গ'লে হ'ল। টুলছত যোৱাৰ পিছত ডেছপাৰেশ্যন অপচনটো আহি গৈছে, তাতে ক্লিক কৰি যোনখিনি জেগা লাগে সাইজটো সিলেক্ট কৰাৰ পিছত যোনখিনি জেগাত ডেছপাৰেশ্যন ইফেক্টটো দিব বিচাৰিছে সেইখিনি জেগা এনেকৈ সিলেক্ট কৰি ল'লে হ'ল। সিলেক্ট কৰাৰ পিছত ওপৰৰ এৰোটোত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে ডাইৰেকশ্যনটো চেঞ্জ কৰিব পাৰে। ডাইৰেকশ্যন সাইজ সকলোখিনি আছে ইয়াতে, মই নিজৰ হিচাপত মিলাই দিছো। এনেকৈ আপোনালোকে নিজৰ ফটো ডেছপাৰেশ্যন ইফেক্টটো দিব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু সাবস্ক্ৰাইব কৰি দিব।